আজি আমি ইন্টাৰোগেটিভ সেন্টেন্সৰ ভয়েসৰ বিষয়ে আলোচনা কৰিম তোমালোকে মনোযোগেৰে শুনিবা ভয়েস মানে বাক্য এতিয়া আমি ইন্টাৰোগেটিভ সেন্টেন্সৰ ভয়েস শিকিম ইন্টাৰোগেটিভ সেন্টেন্স ইন্টাৰোগেটিভ সেন্টেন্স মানে প্ৰশ্নবোধক বাক্য প্ৰশ্নবোধক বাক্য ইন্টাৰোগেটিভ সেন্টেন্সত যদি ডু আৰু ডাজ ডু বা ডাজ থাকে তেতিয়া তোমালোকে ভয়েস কৰোতে কি আনিব লাগিব এম বা ইজ বা আৰ আনিব লাগিব আৰু যদি হে ডিড থাকে তেতিয়া তোমালোকে কি আনিব লাগিব ওয়াজ বা ওয়েৰ ওয়াজ বা ওয়েৰ আনিব লাগিব ওয়েৰটো বহুবচন বুজায় এইটো কি বুজায় বহুবচন বাকি ওয়াজে একবচন এমিজেও বহুবচন বুজায় আর দুই বহুবচন বুজায় গতিকে বহুবচন মানে প্লুরাল নাম্বার এতিয়া চাবা তোমালোকে চাবা যদি হে বাক্যটো ডু থাকে ডু ইউ হেল্প মি ইয়াত ডু আর কাৰণ হৈছে হেল্পটো ভার্ব আছে লগতে হেল্প ভার্বটো আগত আনি পেলাই আমি কি কৰিব নোৱাৰো প্ৰশ্ন কৰিব নোৱাৰো গতিকে আমি কি আনিছো ডু আনিছো ডু আনিলে আমি কি আনব লাগিব মিটো যদি আমি আগত আনো আই হ'ব মিটো আগত আনিলে কি হ'ব আই হ'ব গতিকে আইৰ লগত কি হয় হেল্পটো যেনেকৈ ভাৰ্ব আছে হেল্প ভাৰ্বৰ তিনিটা ৰূপ আছে হেল্প হেল্প ইডি আৰু আছে হেল্প একেই ভাৰ্ব 2 ভাৰ্ব 3 ভাৰ্ব 1 গতিকে আমি মিটো আই কৰিলো আই কৰাৰ পিছত আমি কি কৰিব লাগিব যেহেতুকে ডু আছে গতিকে আইৰ লগত হেল্পটো ভাৰ্বত প্ৰেজেন্টত আছে গতিকে আইৰ লগত কি হয় এম আইৰ লগত কি হইব এম গতিকে ডুৰ হলানি কি আই গল এম আই গল এম আই আমি হেল্প ভাৰ্বক কি কৰিব লাগিব পাস্ট পাৰ্টিসিপল কৰিব লাগিব যেহেতুকে ভাৰ্ব আনত আছে তাক আমি কি কৰিব লাগিব পাস্ট পাৰ্টিসিপল অৰ্থাৎ ভাৰ্ব 3 বনাব লাগিব গতিকে হেল্পটো আমি কি কৰিম হেল্প ইডি হেল্প ভাৰ্ব 3 হৈ গল তাৰ পাছত আমি সাবজেক্টটো কি কৰিব লাগিব বাইৰ পিছত ইউ কৰিব লাগিব বাই ইউ প্ৰশ্নবোধকডাল আমি কি দিব লাগিব পিছফালে দিব লাগিব অৰ্থাৎ সাবজেক্টটো কি হৈ গল অবজেক্ট হল অবজেক্টটো কি হল সাবজেক্ট হল মি টু আই হল আৰু ইউ টু কি হল বাই ইউ হল আৰু হেল্প ভাৰ্বটো কি হৈ গল হেল্পড হৈ গল এটা কৈছি ডু ইউ হেল্প মি তুমি মোক বা তোমালোকে হয় তুমি বা তোমালোকে মোক সহায় কৰিবানে ইয়াত হৈ গল মি টু আই হৈ গল আইৰ লগত এম হলহেঁতেন যদি ডু নাথাকিলেহেঁতেন তেতিয়া আইৰ লগত কি হলহেঁতেন এম হলহেঁতেন যেনেকৈ প্ৰশ্নবোধক আছে আগত ডু আছে গতিকে প্ৰশ্নবোধক বাক্যত বি ভাৰ্বৰ ৰূপটো সদায় কি হৈ যায় আগত বহি যায় তাৰ পিছত আমি এনেকৈ যদি আনো ডু ইউ লাইক মি লাইক ভাৰ্বটো কি আছে ভাৰ্ব 1 আছে ইউ টু সাবজেক্ট ডু টু অক্সিলাৰি ভাৰ্ব বা হেল্পিং ভাৰ্ব বুলি আমি ক'ব পাৰো এ বি মানে অক্সিলাৰি ভাৰ্ব এতিয়া আমি লাইক ভাৰ্বৰ তিনিটা ৰূপ পাইছো লাইক লাইট আৰু লাইক সেম গতিকে একে কথা ভাৰ্ব 1 ভাৰ্ব 2 ভাৰ্ব 3 ইয়াত আমি কি কৰিম মি টু আই কৰিম গতিকে আইৰ লগত কি হ'ব ডু থাকিলে এম হ'ব আই এম অৰ্থাৎ এম আই হৈ গল লাইকৰ পাস্ট পাৰ্টিসিপল কি হৈ গল লাইকড তাৰ পিছত ইউ আছিলে সাবজেক্টটো কি হ'ব বাইৰ পিছত ইউ হ'ব আৰু প্ৰশ্নডাল প্ৰশ্ন হৈ যাব প্ৰশ্নবোধকডাল প্ৰশ্ন হৈ যাব গতিকে তাৰ পিছত যদি আমি ডিড থাকা আনো ডিড ইউ প্লে ক্ৰিকেট তুমি ক্ৰিকেট খেলিছিলা নে ইয়াতে আমি কি কৰিব লাগিব ক্ৰিকেটটো অবজেক্ট হল প্লেটো ভাৰ্ব 1 হল ইউ টু সাবজেক্ট হল ডিড টু অক্সিলাৰি ভাৰ্ব ডিড টু পাস্ট টেন্সত আছে গতিকে আমি প্লেটো ভাৰ্ব 1 থাকিলেও আমি এমিজ আনিব নোৱাৰো যেহেতুকে আগত দেখি কি আছে ডিড আছে ডিড থকা কাৰণে আমি ক্ৰিকেটৰ লগত কি কৰিম আমি ওয়াজ আনিম কি আনিম ওয়াজ এটা বুজালে ওয়াজ আমি ইয়াতে লিখিছো একবচন হলে ওয়াজ বহুবচন হলে ওয়েট যেদিকে ক্ৰিকেট যেদিকে বহুত লৰাই খেলিলেও কিন্তু ক্ৰিকেট খেলাটাই সেই হেতুকে আমি কি কৰিব লাগিব ক্ৰিকেটৰ লগত কি আনিব লাগিব ওয়াজ এখানে আমি ডিডৰ হলনি ওয়াজ আনিলো আৰু ক্ৰিকেটটো আমি ক্ৰিকেট কৰিলো ক্ৰিকেট অবজেক্টটো সাবজেক্ট কৰিলো আৰু মূল ভাৰ্বক আমি ভাৰ্ব 3 বনালে কি হ'ব প্লেড ভাৰ্ব 3 একে প্লেডৰ ভাৰ্ব 3 প্লেৰ ভাৰ্ব 3 প্লেড গতিকে ইয়াত আমি কি কৰিলো ইয়াতে আমি অবজেক্টটো কি কৰিব লাগিব এতিয়া সাবজেক্টটো অবজেক্ট কৰিব লাগিব বাই ইউ কৰিব লাগিব বাই ইউ সাবজেক্টটো কি হৈ গল অবজেক্ট হৈ গল আৰু অবজেক্ট ক্ৰিকেটটো কি হৈ গল সাবজেক্ট হৈ গল এনেকৈ কি কৰা হয় ডিড ডু আৰু ডাজৰ কি কৰা হয় ভয়েস কৰা হয় এতিয়া তোমালোকে ইয়াৰ পিছত আমি আকৌ এনে ধৰণৰ আলোচনা আৰু কৰিম